এবং সেক্রেটারি অর্গানাইজিং সেক্রেটারি কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশত আজি ৩৫ নম্বৰ ৰবিবাৰে সমষ্টি পদযাত্ৰা পৰিসমাপ্তি ঘটিব। আজি মৰিগাঁও সমষ্টি উদ্ধাৰ নামত যিটো পদযাত্ৰা, এই পদযাত্ৰাত সকলো জাতি জনগোষ্ঠী ধৰ্ম নিৰপেক্ষ সকলোৱে একত্ৰিত হৈ আমাৰ ইউপিএলৰ পদযাত্ৰাত আগভাগ লৈছে। আৰু ইয়াত মৰিবাৰী সমষ্টিক জিকাই নিবৰ কাৰণে যিটো প্ৰক্ৰিয়া ৰণকৌশল তৈয়াৰ কৰি পেলাই ইয়াত মৰিবাৰী সমষ্টিৰ এণ্টনি বসুমতীৰ 100% জিকাবৰ কাৰণে আমি জিলা কমিটি হিচাপে বদ্ধপৰিকৰ। দেখিছোঁ আজি বহুত দিন ধৰি আপোনালোকে পদযাত্ৰা কৰি আছে, ইয়াত আপোনালোকৰ সঁহাৰি কেনেকুৱা পাইছে ৰাইজক? ইয়াততো আমি যিটো পদযাত্ৰা কৰিছোঁ ইয়াত বিপুল ৰাইজৰ সঁহাৰি পাইছোঁ। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু অংশগ্ৰহণ কৰি পেলাই এই ৩৫ নম্বৰ মৰিবাৰী সমষ্টি জিকাৰ কাৰণে যিখিনি জাতি ধৰ্ম নিৰপেক্ষ একত্ৰিত হৈ ৰাজনৈতিক পৰিৱৰ্তনৰ কাৰণে যিটো একত্ৰিত হৈছে এইটো বিপুল সঁহাৰি। আৰু ইয়াত শক্তি হিচাপে আমি মৰিবাৰী সমষ্টিত একত্ৰিত হৈ জিকাই নিবৰ কাৰণে যিটো বদ্ধপৰিকৰ, ইয়াত সকলো ৰাইজ মানে সহানুভূতিৰে আমাক সহযোগ কৰিছে। ৰাইজৰ যিখিনি সঁহাৰি এই সঁহাৰি দেখি আমি 100% আৰু আমাৰ এইটো মুহূৰ্তত মই লগ পাইছোঁ, এইটো মুহূৰ্তত আছে আমাৰ মৰিবাৰী সমষ্টিৰ মনোনীত প্ৰাৰ্থী তেখেত এণ্টনি বসুমতাৰী। আপুনি পদযাত্ৰা সময়ত কি যিটো বিগত সময়বোৰত আপুনি পদযাত্ৰাত অংশগ্ৰহণ কৰিছে আপুনি প্ৰাৰ্থী হিচাপে, এইটো মুহূৰ্তত আপুনি কি অনুভৱ কৰিছে? আমাৰ যিহেতু 5 তাৰিখ 20 তাৰিখ অক্টোবৰৰ পৰা 5 তাৰিখ নৱেম্বৰলৈ আমাৰ পদযাত্ৰা আছিলে, যিহেতু মাজত বৰষুণ দিয়াৰ কাৰণে আৰু পূজাৰ কাৰণে আমি অলপ পিছুৱাই দিছোঁ। তো আজি অহাকালি আমাৰ ক্লজিং আছিলে, কিন্তু আজি আমি ক্লজিংটো কৰিছোঁ। 2টা প্ৰাইমাৰী একেলগে গেৰুৱা আমাৰ সেইফালে ৰাইজে ৰখি আছে। আজি কছাৰীতল প্ৰাইমাৰী আমি শুভ উদ্বোধনী কৰিবলৈ গৈ আছোঁ। বিগত দিনত আমি 10টা দিন আমি পদযাত্ৰা কৰিলোঁ। ৰাইজৰ কাৰণে আচলতে আমি পৰিৱৰ্তন বিচাৰি আমি পদযাত্ৰা কৰিছোঁ। আৰু যিহেতু পদযাত্ৰাৰ সময়ত আমি বিভিন্ন প্ৰান্তৰ পৰা আমি সঁহাৰি পাইছোঁ আৰু ৰাইজে যিহেতু আমি চুকি কোণা সোমাই পিনি ৰাইজৰ মাজত সোমাই গৈছোঁ, তেখেতসকলে অনেক ভাল পাইছে, মত বিনিময় কৰিছে, ইণ্টাৰেকশ্যন কৰিছে, দৰখাস্ত দিছে। মানে আমি তেতিয়া গম পাইছোঁ যে 17 বছৰীয়া যিহেতু আমাৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত যিটো চৰকাৰ চলি আছিলে, 15 বছৰীয়া যিটো BPFৰ চৰকাৰ চলি আছিলে, আচলতে ৰাইজৰ মাজত সোমাই তেখেতসকলে কাম কৰিব পৰা নাই। আৰু তেখেতসকলে এইবাৰ আমাৰ BTR বাসী ৰাইজে সঁচাকৈ পৰিৱৰ্তন বিচাৰিছে, সেইটো আমি অনুভৱ কৰিছোঁ। বৰ্তমান আজি আপোনালোকৰ পদযাত্ৰা আজি সামৰণি পৰিব। বিগত সময়ছোৱাবোৰত আপুনি পদযাত্ৰাৰ অংশগ্ৰহণ প্ৰাৰ্থী হিচাপে অংশগ্ৰহণ কৰিছে, সমাগত BTC ইলেকশ্যনৰ কাৰণে আপুনি ৰাইজক কি আহ্বান কৰিব? ৰাইজক সেয়া আমি আহ্বান জনাইছোঁ। আমি অলৰেডি এটা মেছেজ দিছোঁ, এটা ভোট এটা পৰিৱৰ্তন এটা সংস্থাপন। তো মানে ৰাইজক মানে এটা সংস্থাপন লাগে, জীয়াই থকাৰ এটা ব্যৱস্থা লাগে। তো বিগত দিনবিলাকত আমি BPF চৰকাৰক দেখা পাইছোঁ, যিটো BTC চৰকাৰ চলাইছিলে, স্পেচিয়েলি এটা কেটেগৰাইজ কৰা হৈছিল BTR অঞ্চলটো সোনকালে উন্নতি হওক বুলি। কিন্তু 17 বছৰ মামুলি সোমাই নহয় বা বাচ্চাৰ মানে খেল ধেমালিৰ সোমাই নহয়, সেইখিনি বহুত তেখেতসকলে চিৰিয়াছ ল'ব লাগিছিলে, সেইটো ল'ব পৰা নাই। ইয়াৰ কাৰণে এইবাৰ আমি ৰাইজক আহ্বান জনাইছোঁ। আৰু আনটো 17 বছৰ আৰু আমি এনেকুৱা বেকাৰ
এৰি দিব নোৱাৰে এই 5 বছৰ উন্নতিৰ কাৰণে বহুত যথেষ্ট দিল্লী আম আদমি পাৰ্টি চৰকাৰে 5 বছৰত বহুত কাম কৰিছে তো ঠিক এনেকুৱা আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত এই 5 বছৰত আমি বহুত কাম কৰিবলৈ সক্ষম হ'ম গতিকে ৰাইজক মানে পৰিৱৰ্তন মানে উন্নতিৰ পৰিৱৰ্তন কৰ্মসংস্থাপনৰ পৰিৱৰ্তন সেইটো বিচাৰিব লাগে আৰু ৰাইজে অলৰেডি আমাক সঁহাৰি জনাইছে এইটো মই এলৰ এজন যুৱতী নেত্ৰী তেওঁ হেলেনা চৰকাৰে লগ পাইছোঁ তেখেতৰ পৰা মন্তব্য বিচাৰিম আজি মণিপুৰী সমষ্টিত আপুনি আহি পদযাত্ৰাত অংশগ্ৰহণ কৰিব আৰু সেই অংশগ্ৰহণৰ যোগেদি আপুনি ৰাইজক কি বুলি মানে সম্ভাষণ জনাব আৰু কি বুলি আপুনি আহ্বান কৰিব পোনপ্ৰথমে মধুবাৰী সমষ্টিৰ সকলো ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ইয়াত উপস্থিত হৈ সঁচাকৈ ভাল লাগিছে কাৰণ ৰাইজে এইবাৰ বিচাৰিছে এই BTRত এইবাৰ সঁচাকৈ UPPL চৰকাৰ অহাটো বিচাৰিছে আৰু এই মধুবাৰী সমষ্টিত ৰাইজে আমাৰ যি UPPL দলৰ নীতি আদৰ্শ অসম অধিকাৰ অসম উন্নয়ন এই নীতি আদৰ্শক লৈ পেলাই তেওঁলোকে নিজাববীয়াকৈ ওলাই আহিছে আৰু এই পদযাত্ৰাত আমি গাঁৱে গাঁৱে গৈ পেলাই সকলো ৰাইজৰ মাজত মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ পৰা আমি গম পাইছোঁ যে বৰ্তমান সময়লৈকে 17 বছৰ শাসনকাল সময় হৈ যোৱাৰ পিছতো ৰাইজে যে মানে যিখিনি যোগ্যতা ভিত্তিৰে হওক বা যিখিনি ডেভেলপমেণ্ট হ'ব লাগিছিল সেইসমূহ নোপোৱাৰ ক্ষেত্ৰত বা যিখিনি অধিকাৰ আছিল সেইসমূহ নোপোৱাৰ ক্ষেত্ৰত আজি তেওঁলোকে দলে বলে মধুবাৰী সমষ্টিৰ প্ৰাৰ্থী মাননীয় এন্থনী বসুমতাৰীক তেখেতক জয়যুক্ত কৰাবলৈ তেওঁলোকে ওলাই আহিছে আৰু ইয়াৰ পৰা আমি গম পাওঁ যে এইবাৰ BTRত সঁচাকৈ ৰাইজে বিচাৰিছে যে এক আদৰ্শগত ৰাজনীতিক লৈ পেলাই যাতে অনাগত দিনত আমি অন্য দলসমূহক যাতে দেখাব পাৰোঁ সেইটো এটা মেছেজ মই ক'ব বিচাৰিছোঁ আৰু এই ৰাইজৰ যিটো জনসাধাৰণৰ ওলাই অহাৰ যি মত বিনিময় কৰাৰ কথা আমি গম পাবলৈ বিচাৰিছোঁ আৰু সেই কথাসমূহৰ পৰা আমি জানিব পাৰিছোঁ যে সঁচাকৈ এইবাৰ UPPL চৰকাৰ 100% নিশ্চিতভাৱে গঠন অল BTRত কেইখন আসন পাব বুলি আপুনি বিচাৰে 30খনতকৈ অধিক আসন পাব কেন্দ্ৰীয় সভাপতি হিচাপে আজি যিটো মণিগুৰিত আপুনি উপস্থিত হৈছে এন্থনী বসুমতাৰী জিকাই নিয়াৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছে আজি অন্তিম পদযাত্ৰা সেই অন্তিম পদযাত্ৰাৰ লগতে আপুনি ৰাইজক কি বুলি সম্ভাষণ কৰিব কি বুলি আহ্বান কৰিব আমি 30 চনৰ যোগেদি আমি ধন্যবাদ দিছোঁ এজনক যে UPPL দলৰ সভাপতি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ যিটো পৰিৱৰ্তন অল BTR ভোটাৰ টেৰিটৰিয়েল ৰিজনত প্ৰতিটো জনগোষ্ঠীক লগে সকলোকে এটাকৈ ডেভেলপমেণ্ট বৰ্ড এটা দিছে ঠিক তেনেকুৱা বৰ্ড আমাকো আদিবাসীবিলাকক পিচেল ডেভেলপমেণ্ট বৰ্ড এটা আমি পাবলৈ সক্ষম হৈ আহি আছোঁ আৰু তেখেতৰ নেতৃত্বই অকল মধুবাৰী নহয় বিভিন্ন সমষ্টিবিলাকত আমাৰ যিটো আদিবাসীবিলাক আছে এই আদিবাসী এইবাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ আমি গঠন কৰিব ওলাইছোঁ তাত সুন্দৰ শান্তি আৰু সম্প্ৰীতিৰ মাজত ঐক্যতাৰে আমি বিপুল ভোটত জয়যুক্ত কৰাই সকলো আদিবাসী ৰাইজক আমি সুন্দৰ শান্তিৰে আমি আগবাঢ়িব বিচাৰিম তাৰে লক্ষ্যৰে আজি এই মধুবাৰী এন্থনী বসুমতাৰী দেৱক আমাৰ তেখেতৰ যিটো সমষ্টিত আমাৰ আদিবাসীবিলাক আছে সেই আদিবাসীবিলাক বিভিন্ন সমস্যাৰ পৰা 15 বছৰ যিটো নিৰাপত্তা কেন্দ্ৰ খুলিছিলে যিহেতু চৰকাৰ বিবেক কৰিছিলে কিন্তু আমাৰ আদিবাসীবিলাকক অলপো মানে 101% আমাক আদিবাসীবিলাকক কিন্তু ডেভেলপমেণ্ট কাৰণে তেখেতে নাচালে যাৰ ফলত আদিবাসীবিলাকে গভীৰ সমস্যাৰ ক্ষেত্ৰত ভুগি পৰিছিল কিন্তু ইয়াত BTR আমাৰ UPPL দলৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ আদিবাসী কিন্তু যিটো গভৰ্ণমেণ্ট আমাৰ কৰিব ওলাই আছে সেই গভৰ্ণমেণ্ট কিন্তু 100% আদিবাসী মানে শান্তি আৰু সম্প্ৰীতিৰ মাজত উন্নতিৰ পথত আগবাঢ়িবৰ কাৰণে সক্ষম হ'ব ধৰিছে লগতে এন্থনীৰ আমাৰ যিটো সমষ্টিটোত এই সমষ্টিত মধুবাৰীৰ সমষ্টিটোত সকলো আদিবাসীবিলাক যিমান আমাৰ 1200 ইয়াত ভোটাৰ আছে 1200ৰ ভিতৰত আমি সুন্দৰ শান্তি আৰু সম্প্ৰীতিৰ মাজত সকলো আদিবাসী বুজি পাইছে তাৰে লক্ষ্যৰে আজি সকলো আদিবাসীবিলাক ওলাই আহিছে আৰু বিপুল ভোটত আমি জয়যুক্ত কৰিবলৈ সক্ষম BTR শক্তিৰ যোগেদি আপোনালোকৰ বিৰছা মুণ্ডাৰ কাৰণে এটা স্কিম আনিছে সেইটো লৈ আপোনালোকে কিমান সন্তুষ্ট আৰু সেইটো লৈ আপোনালোকে BTR সমাগত যিটো BTR নিৰ্বাচন সেই নিৰ্বাচনত আপোনালোকে আদিবাসী সম্প্ৰদায়ক কি বুলি আহ্বান কৰিব আমি ধন্যবাদ দিছোঁ যে বৰ্ডলেণ্ড টেৰিটৰিয়েল কাউন্সিল এতিয়া আছিল প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ ব্ৰিটিছৰ পৰা BTR হৈ গ'ল আৰু এই BTRৰ যিটো শক্তি আধাৰত তেখেতক আনিলে যে বীৰ বিৰছা মুণ্ডা ভৱনলৈকে অকল তেখেতৰ নামটো লৈ পেলাই নহয় আমাৰ এই বিৰছা মুণ্ডাৰ দেৱৰ তেখেতৰ আঁচনিসমূহ বিভিন্ন আঁচনিক লৈ পেলাই এটা আমাৰ এই BTRত থকা প্ৰত্যেকটো আদিবাসীবিলাকক পিচেল ডেভেলপমেণ্ট বৰ্ড আমি পাইছোঁ আৰু এইটোৱেই নহয় অকল
যে আমাৰ ইয়াতে যিটো 1996 আমি আশা গঠন কৰিছিলোঁ জাষ্টিন লাকৰাৰ সভাপতিৰ নেতৃত্বত, তেখেতৰ যিটো স্বৰ্গীয় বাস হৈ গ'ল, তেখেতৰ আমি নাম এটা কোকৰাঝাৰত আমাৰ সন্মানীয় আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এখন আমাৰ স্বৰ্গীয় জাষ্টিন লাকৰাৰ প্ৰতিমূৰ্তি আমি তেখেত কোকৰাঝাৰত আমি মেইন প্লেজত আমি বনাবৰ কাৰণে সক্ষম হ'ব পাৰিছোঁ। লগতে আমি সক্ষম হৈছোঁ, আমি সন্মানীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি যিখিনি কাম কাজ যিখিনি আদিবাসীৰ কৰণীয়া কামবিলাক আছিলে, বাগানৰ সমস্যাবিলাক যিটো আছিল, গাঁৱৰ সমস্যা যিটো আছিলে, এই সমস্যাটো আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত কিন্তু এইবাৰ সফল হ'বৰ কাৰণে আমি সকলোৱে একেত্ৰিত হৈ ওলাই আহিছোঁ। এইটো মুহূৰ্তত আপুনি আদিবাসী সম্প্ৰদায়সকলক যিটো প্ৰমোদ বড়োৱে যিটো আমাক TCL গঠন কৰি দিলে ডেভেলপমেণ্টৰ আঁচনি লৈ পেলাই, এই ডেভেলপমেণ্ট আঁচনি কিন্তু 17 বছৰ BPF কৰা নাছিলে। কিন্তু এইবাৰ কিন্তু আমি আদিবাসী কিন্তু এইবাৰ ডেভেলপমেণ্টৰ কাৰণে এটা কমিটি আমি বৰ্ড এখন পাইছোঁ, আৰু সেই বৰ্ড হিচাপে আমি গোটেই BTRত থকা আদিবাসীবিলাকে এইবাৰ APPLৰ দলক আমি এনেকৈ সামৰি লৈছোঁ, যাৰ ফলত নেকি BPFে একেবাৰে নেৰানেপেৰাকৈ চলি ল'ব। কাৰণ আমি এইবাৰ সকলো আদিবাসীসকলে বুজি পাইছে, আৰু বুজি পোৱাৰ কাৰণে হাজাৰ হাজাৰ আদিবাসীবিলাকে এইবাৰ APPLৰ দলত আঁকোৱালি লৈ নতুন আশাৰে নতুন পৰিৱৰ্তনৰ লৈ পেলাই নতুন উন্নতিৰ পথত আগবাঢ়িবৰ কাৰণে এইবাৰ ওলাই আহিছে। আৰু আমি ডেফিনেটলি আমি আশা কৰিছোঁ যে এইবাৰ আমাৰ APPLৰ দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ আমি চৰকাৰ গঠন কৰিবৰ কাৰণে মানে 100% আমি আশাবাদী। ভাইচ প্ৰেচিডেণ্ট আছে, এইটো মুহূৰ্তত আজি যিটো মৰিগুৰি সমষ্টিৰ যি পদযাত্ৰা সামৰণি কৰিব, সেই পদযাত্ৰা সামৰণিৰ যোগেদি আপুনি ৰাইজক কি বুলি আহ্বান কৰিব, আৰু সমাগত ব্ৰিটিছ ইলেকশ্যনত কেনেকুৱা পদক্ষেপ ল'ব? আজি মধুপুৰী সমষ্টিৰ পদযাত্ৰাৰ অন্তিম দিন, আৰু বিগত দিনবোৰত পদযাত্ৰাৰ জৰিয়তে আমাৰ যি শ্লোগান আছিলে এই শ্লোগান আমি ৰাইজলৈ লৈ গৈছোঁ। আৰু আজিৰ তাৰিখত অন্তিম দিনত আমি এইটো কথাই ক'ম যে BTCত শান্তি আৰু সম্প্ৰীতিৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি BTR গঠন হ'ল, আৰু BTRত যি ভূমিকা ল'লে সকলো জাতি জনগোষ্ঠীৰ কাৰণে, তাৰ মাজতে মাইনৰিটিসকলৰ কাৰণে আৰু স্পেচিয়েলি ধৰ্মীয় সংখ্যালঘুৰ কাৰণে যিখিনি আঁচনি ল'ব লগা আছিলে, ইতিমধ্যে আলাপ আলোচনাৰ মাজেৰে আমি এই কথাখিনি পাতিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত, আৰু তেখেতে আমাৰ আলোচনাখিনি শুনি আমাৰ দাবীসমূহ সম্পূৰ্ণ মানি লৈছে। আৰু যাৰ কাৰণে আমি এইবাৰ বিশেষকৈ BTR অঞ্চলত বসবাস কৰা ধৰ্মীয় সংখ্যালঘুসকলে আমি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছোঁ, আৰু ৰাইজকো আহ্বান জনাইছোঁ, আমাৰ সংখ্যালঘু ৰাইজকো আহ্বান জনাইছোঁ, বিভিন্ন জাতি জনগোষ্ঠীৰ লগত লৈ আমি আটাই মিলি এইবাৰ BTR পৰিৱৰ্তনৰ যাত্ৰা আজি অব্যাহত ৰাখিছে, আৰু এই যাত্ৰাত আমি পৰিৱৰ্তন কৰিব পাৰিম বুলি আশাবাদী। আৰু নিশ্চিতভাৱে এইবাৰ BTCত UPPL দৰকাৰ হোৱাটো খাটাং হৈ পৰিছে, আৰু সেইকাৰণে আজি আপোনালোকে দেখিছে বাৰে বৰণীয়া যিমান জাতি জনগোষ্ঠী আছে BTCত বসবাস কৰা প্ৰায় 18টা জাতি জনগোষ্ঠীৰ মানুহে আজি এই আমাৰ পদযাত্ৰাত অংশগ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তেই ৰাইজে এটা সিদ্ধান্ত লৈছে আৰু অৱগত কৰাব বিচাৰিছে চৰকাৰক, বিগত চৰকাৰ যি BPF চৰকাৰ আছিলে তেওঁলোকে যি 17 বছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলে, এই দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ যোগ্য প্ৰত্যুত্তৰ দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি আপোনালোকক দিব বিচাৰিছোঁ। আৰু আজিৰ তাৰিখত যিটো পদযাত্ৰা আৰম্ভ হৈছে, এই পদযাত্ৰাৰ জৰিয়তে আমি সমগ্ৰ BTR-বাসী ৰাইজক আহ্বান জনাইছোঁ যে আমি যিসকলে এতিয়ালৈকে ঘৰত বহি আছে বা অন্য দল কৰি আছে তেওঁলোকেও যাতে মেক্সিমাম মানুহ, যিহেতু BTR-ত প্ৰায় 33 লাখ মানুহ আছে, তাৰে 18 লাখ মানুহ ইতিমধ্যে আমাৰ UPPLত জইন কৰিছে, আৰু বাকীসকলকো আমি আমাৰ দলত জইন কৰি এক সক্ৰিয় ভূমিকা লৈ এক শক্তিশালী চৰকাৰ গঠন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ।